অষ্টম শ্ৰেণীৰ গণিতৰ পৰিমেয় সংখ্যা পাঠটোৰ ১.১ অনুশীলনীটোৰ ১৩ আৰু ১৪ নম্বৰ প্ৰশ্ন দুটা আমি আজি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ইয়াৰ ১৩ নম্বৰ প্ৰশ্নটো দিয়া আছে, তলৰ সংখ্যাকেইটাই যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলেনে কৰি চোৱা। তিনিটা পৰিমেয় সংখ্যা আমাৰ দিয়া আছে, বিয়োগ ৩/২, ৮/৩ আৰু ৫/৪। এই তিনিটা সংখ্যাই যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধিটো মানি চলেনে নচলে আমি পৰীক্ষা কৰি চাব লাগে। আমি উত্তৰটো আৰম্ভ কৰিম এনেদৰে। প্ৰদত্ত সংখ্যাকেইটা আমি লিখি লৈছোঁ, বিয়োগ ৩/২, ৮/৩ আৰু ৫/৪। প্ৰথমতে আমি পৰীক্ষা কৰিবলৈ বিচাৰিছোঁ যোগৰ সহযোগ বিধি। যদি যোগৰ সহযোগ বিধি মানি চলে তেন্তে এই দুই ধৰণে আমি যোগ কৰিলে যোগফল সমান হ'ব লাগিব। আমি একে যোগফল পাব লাগিব বেলেগ বেলেগ সহযোগত যোগ কৰিলে। এতিয়া বাওঁফালৰ সহযোগটো অৰ্থ হৈছে যে ৮/৩ আৰু ৫/৪ আমি প্ৰথমে যোগ কৰিব লাগিব। সেই দুটা যোগ কৰি যিমান পাওঁ তাৰ লগত বিয়োগ ৩/২ যোগ কৰিব লাগিব। আৰু সোঁফালৰ অৰ্থটো হৈছে বিয়োগ ৩/২ আৰু ৮/৩ প্ৰথমে যোগ কৰিব লাগিব। সেই দুটা যোগ কৰি যিমান পাওঁ তাৰ পাছতহে ৫/৪ যোগ কৰিব লাগিব। আমি এতিয়া চাম দুয়োফালে একে যোগফল পাওঁ নে নাপাওঁ। প্ৰথমে আমি বাওঁফালৰ যোগটো কৰিছোঁ। বাওঁফালৰ প্ৰকাৰ ৰাশিটো হৈছে এইটো। এইধৰণে আমি যোগ কৰিবলৈ যাওঁতে প্ৰথমে ৮/৩ আৰু ৫/৪ যোগ কৰিব লাগিব। গতিকে ৩/২ নিজৰ ঠাইত তেনেদৰেই থাকিব আৰু ৮/৩, ৫/৪ যোগ কৰোঁতে আমি ৮ আৰু ৫ৰ লসাগু ল'ম ৪০। ৮এ ৪০ৰ ঘন কৰিলোঁ, ৫ পালোঁ, ৫ৰ লগত ৩ পূৰণ কৰি ১৫ যোগ চিন। ৫এ ৪০ৰ ঘন কৰিলোঁ, ৮ পালোঁ, ৮ৰ লগত ৪ পূৰণ কৰি ৮ 4 গুণ ৩২। সৰল কৰিলে হ'ব বিয়োগ ৩/২ যোগ ৪০/৪৭। আকৌ এই দুটা যদি যোগ কৰিবলৈ বিচাৰোঁ তেনেহ'লে ৩/২ আৰু ৪০/৪৭। আমি ৩ আৰু ৪০ৰ লসাগু ল'ব লাগিব ১২০। ৩এ ১২০ৰ ঘন কৰিলোঁ, ৪০ পালোঁ, ৪০ৰ লগত ২ পূৰণ কৰি পালোঁ ৮০। বিয়োগ চিনটো এইটো যোগ ৪০এ ১২০ৰ ঘৰণ কৰিলোঁ, ৩ পালোঁ, ৩এ ৪৭ক পূৰণ কৰিলোঁ ৩ 7 গুণ ২১ৰ ১ উকলিলে ২ ৩ 4 গুণ ১২ ১৩ ১৪। গতিকে সৰ্বমুঠ উত্তৰটো হ'বগৈ ১২০/১ ১৪ৰ পৰা ৮ গ'লে ৬, ৪১ৰ আগত যোগ চিন, গতিকে ৬১ আগতো যোগ চিন। গতিকে বাওঁফালৰ যোগফলটোৰ উত্তৰটো হ'ল ১২০/৬১। আমি সোঁফালৰ যিটো প্ৰকাৰ ৰাশি আছিলে সেইটো আমি যোগ কৰি এইটো যোগফলেই পাওঁ নে নাপাওঁ পৰীক্ষা কৰিব লাগিব। এইবাৰ আমি সোঁফালৰ যোগটো কৰিবলৈ বিচাৰিছোঁ। সোঁফালৰ প্ৰকাৰ ৰাশিটো হ'ল এইটো। আমি ৩/২ আৰু ৮/৩ এই দুটা পৰিমেয় সংখ্যা প্ৰথমে যোগ কৰিব লাগিব। গতিকে ৩ আৰু ৮ৰ লসাগু ল'লে পাম ২৪। ৩এ ২৪ৰ ঘন কৰিলোঁ, ৮ পালোঁ, ৮ৰ লগত ২ পূৰণ কৰি বিয়োগ ১৬ যোগ চিনটো এইটো। ৮এ ২৪ক হৰণ কৰিলোঁ, ৮এ ২৪ৰ হৰণ কৰি পালোঁ ৩, সেই ৩টো ওপৰ ৩টোৰ লগত পূৰণ কৰি পালোঁ ৯। এইটো আমি ব্ৰেকেটৰ ভিতৰত ৰাখিম যোগ ৫/৪। এই যোগটো সৰল কৰিলে আমি পাম ২৪/৭ আৰু ১৬টোৰ আগত বিয়োগ চিন কাৰণে ৭টোৰ আগতো বিয়োগ চিন যোগ ৫/৪টো নিজৰ ঠাইতে আছে। এইবাৰ আকৌ ২৪ আৰু ৫ৰ লসাগু ল'ম। ২৪ আৰু ৫ৰ লসাগু হ'ল আমাৰ ১২০। ২৪এ ১২০ৰ ঘন কৰিলোঁ, ৫ পালোঁ, ৫ৰ লগত ৭ পূৰণ কৰি বিয়োগ ৩৫ বিয়োগ ৭ আচলতে যোগ চিনটো এইটো। ৫এ ১২০ৰ ঘন কৰিলোঁ, পালোঁ ২৪, ২৪ৰ লগত ৪ পূৰণ কৰি ৪ 4 গুণ ১৬ কৰিলে ৪ ২ গুণ ৮, ৮ ১ ৯। এতিয়া এইটো আগত যোগ চিন, এইটো আগত বিয়োগ চিন, গতিকে বিসদৃশ চিন আমি কৰিব লাগিব বিয়োগ। ৬ৰ পৰা ৫ বিয়োগ কৰিলোঁ ১ পালোঁ, ৯ৰ পৰা ৩ বিয়োগ কৰিলোঁ ৬ পালোঁ। ৯৬টো ডাঙৰ, তাৰ আগত যোগ চিন আছে, গতিকে ৬১ আগতো যোগ চিন আৰু তলৰ ১২০টো তলত যিদৰে আছে সেইদৰে থাকিব। গতিকে আমি সোঁফালেও পালোঁ ১২০/৬১। আমি দুইফালে একে যোগফল পালোঁ, গতিকে লিখিব লাগিব এতেকে লেফ্ট হেণ্ড ছাইড ইজ ইকুৱেল টু ৰাইট হেণ্ড ছাইড। ইয়াৰ তলত লিখিব লাগিব অৰ্থাৎ তিনিওটা সংখ্যাই যি তিনিটা সংখ্যা প্ৰশ্ন দিয়া আছে সেই তিনিটা সংখ্যাই যোগৰ সহযোগ বিধিটো মানি চলে। আমি তলত লিখি দিলোঁ সংখ্যা তিনিটাই যোগৰ সহযোগ বিধি মানি চলে। এইবাৰ আমি পৰীক্ষা কৰিবলৈ বিচাৰিছোঁ পূৰণৰ সহযোগ বিধি। যদি পূৰণৰ সহযোগ বিধি মানি চলে তেন্তে এই দুই ধৰণৰ পূৰণত আমি একে পূৰণফল পাব লাগিব। অৰ্থাৎ এই ধৰণৰ পূৰণ আৰু এই ধৰণৰ পূৰণফল দুটা সমান হ'ব লাগিব। গতিকে এইবাৰ আমি বাওঁফাল আৰু সোঁফাল দুয়োটা পূৰণফল আমি গাইগুটীয়াকৈ কৰি চাম আৰু দুইফালে পূৰণফল একে পাওঁ নে নাপাওঁ চাম। বাওঁফালৰ পূৰণটো দিয়া আছে এনেদৰে যে ৮/৩ আৰু ৫/৪ প্ৰথমে পূৰণ কৰিব লাগিব। সেই দুটা পূৰণ কৰি যিমান পাওঁ তাৰ লগতহে বিয়োগ ৩/২টো আমি পূৰণ কৰিব লাগিব। আমি যদি সৰল কৰি গৈ থাকোঁ বিয়োগ ৩/২টো নিজৰ ঠাইতে থাকিব।
এই দুটা পূৰণ কৰিবলৈ যাওঁতে 4 আৰু 8 আমি কটাকটি কৰিব পৰা হৈছে 4 × 1 = 4 4 × 2 = 8 গতিকে ওপৰত থাকিলে 3 য়ে 1 পূৰণ কৰি 3 আৰু তলত থাকিলে 2 য়ে 5 পূৰণ কৰি 2 × 5 = 10 এবাৰ এই দুটা পৰিমেয় সংখ্যা আমি পূৰণ কৰিব লাগিব পূৰণ কৰিবলৈ যাওঁতে আমি দেখা পালোঁ যে 3 য়ে 3 কটাকটি কৰিব পৰা হৈছে 3 × 3 3 × 3 ঠিক সেইদৰে 2 আৰু 10 কটাকটি কৰিব পৰা হৈ আছে 2 ৰে 2 কাটিলোঁ এবাৰ গ'ল মানে এবাৰ হৰণ কৰি এবাৰ পালোঁ 5ক ঘন কৰিলোঁ 5 বাৰ পালোঁ গতিকে সৰল কৰিলে হ'ব বিয়োগ মাইনাছে প্লাছে মাইনাছ আৰু ওপৰত হ'ব 1 1 পূৰণ কৰি 1 তলত হ'ব 3 য়ে 5 পূৰণ এইটো 1 হ'ব লাগিছিল 1 5 পূৰণ কৰি 5 3 কটাকটি কৰিছিলোঁ এইটো 1 হ'ব লাগিছিল 1 5 পূৰণ কৰি 5 গতিকে বাওঁফালৰ পূৰণফলটো আমি পালোঁ বিয়োগ 5/1 এইবাৰ আমি সোঁফালৰ পূৰণফল উলিয়াবলৈ বিচাৰিছোঁ সোঁফালৰ ৰাশিটো দিয়া আছিল এইদৰে যে 3/বিয়োগ 2 আৰু 8/3 প্ৰথমে পূৰণ কৰিব লাগিব সেই দুটা পূৰণ কৰি যিমান পাওঁ তাৰ লগতে 5/4 পূৰণ কৰিব লাগিব আমি যদি পূৰণটো কৰি গৈ থাকোঁ এই 3 আৰু 3 কটাকটি কৰিব পাইছে 3 3 কাটিলে এবাৰ গ'ল 2 আৰু 8 কটাকটি কৰিব পাইছে 2 × 2 2 4 × 8 গতিকে এইফালে আমি পালোঁ 1 1 পূৰণ কৰি ওপৰত হ'ব 1 তলত হ'ব 1 4 পূৰণ কৰি 4 বিয়োগ চিনটো এইটো আৰু সিফালে আছে 5/4টো যেনেদৰে আছে তেনেদৰে আছেই এবাৰ আকৌ 4 4 কটাকটি কৰিব হ'ল 4 আৰু 4 কাটিলোঁ এবাৰ 4 মানে হৰণ গ'লোঁ দুইটাকে এবাৰকৈ গ'ল গতিকে আমাৰ উত্তৰটো পালোঁগৈ বিয়োগ 5/1 আমি বাওঁফালৰ পূৰণটো বিয়োগ 5/1 পাইছিলোঁ সোঁফালৰ পূৰণটো বিয়োগ 5/1 পালোঁ গতিকে বাওঁফাল আৰু সোঁফাল সমান এটাকে লিখিলোঁ যে লেফ্ট হেণ্ড ছাইড = ৰাইট হেণ্ড ছাইড দুইটা ফাল সমান পালোঁ গতিকে সংখ্যা তিনিটাই পূৰণৰ সহযোগ বিধিটো মানি চলে সেইটোকে আমি তলত লিখি দিব লাগিব আমি তলত লিখি দিলোঁ অৰ্থাৎ সংখ্যা তিনিটাই পূৰণৰ সহযোগ বিধি মানি চলে ইয়াৰ পিছত 14 নম্বৰ প্ৰশ্নটো কৈছে এটা উদাহৰণৰ দ্বাৰা দেখুওৱা যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় আমি আবদ্ধ বিধিটো ইতিমধ্যে আলোচনা কৰিলোঁ তেতিয়া পাইছিলোঁ যে আবদ্ধ মানে হৈছে যে হৰণ কৰিলে দুটা পৰিমেয় সংখ্যা এটাৰে আনটো হৰণ কৰিলে যিটো আমি হৰণফল পাম সেই হৰণফলটো পৰিমেয় সংখ্যা নহ'বও পাৰে আচলতে এই হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় কেৱল শূন্যৰ বাবেহে বাকী যিকোনো পৰিমেয় সংখ্যাই এটাই আনটো হৰণ কৰিলে হৰণফলটো পৰিমেয় সংখ্যা হয় কিন্তু শূন্য যদি আমি বেলেগ পৰিমেয় সংখ্যাক হৰণ কৰোঁ তেনেহ'লে যিটো হৰণফল পাওঁ মানে অৰ্থাৎ হৰণ কৰিব নোৱাৰি শূন্যৰে কোনো পৰিমেয় সংখ্যাকে হৰণ কৰিব নোৱাৰি গতিকে পৰিমেয় সংখ্যা নহয় সেইবাবেই পৰিমেয় সংখ্যাবোৰ হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় বুলি কোৱা হয় গতিকে আমি হৰণ যিটো সংখ্যাৰে হৰণ কৰিম সেই সংখ্যাটো মানে দ্বিতীয় সংখ্যাটো শূন্য ল'বই লাগিব গতিকে আমি ল'লোঁ দুটা পৰিমেয় সংখ্যা ল'লোঁ এটা 9 আৰু দ্বিতীয়টো 0 এতিয়া যদি আমি হৰণ কৰি চাওঁ 9 হৰণ 0 আচলতে শূন্যৰে কোনো পৰিমেয় সংখ্যাক হৰণ কৰিব নোৱাৰি পৰিমেয় সংখ্যা বুলিয়ে নহয় শূন্যৰে আন কোনো সংখ্যাকে হৰণ কৰিব নোৱাৰি 0 এটাকে ভাগ কৰা অৰ্থটো নিৰৰ্থক অৰ্থ নাই গতিকে 0ৰে 9 হৰণ কৰিলে আমি এইটো অনিৰ্ণয় বুলি লিখিম অৰ্থাৎ নিৰ্ণয় কৰিব নোৱাৰি তাৰমানে হৰণফল পাব নোৱাৰি যিহেতু হৰণফলটো পৰিমেয় সংখ্যা নহয় গতিকে আমি শেষত লিখিব লাগিব যে পৰিমেয় সংখ্যাবোৰ হৰণ সাপেক্ষে আবদ্ধ নহয় আমি শেষত লিখি দিলোঁ অৰ্থাৎ পৰিমেয় সংখ্যাবোৰ হৰণ সাপেক্ষে আবদ্ধ নহয় ইতিমধ্যে আমাৰ 1.1 অনুশীলনীটো সমাপ্ত হৈছে ইয়াৰ পিছত আমি পৰৱৰ্তী পৰ্যায়লৈ যাম তোমালোকে এইখিনি মন দি চাবা